30 জুনত ভাৰতত বৰ্তমান প্ৰচলিত হৈ থকা কাগজৰ নোট বন্ধ হৈ যাব নেকি? RBI প্লাষ্টিক নোট আৰু বৰ্তমান ভাইৰেল খবৰৰ সম্পূৰ্ণ সত্য জানো আহক। ভাবকচোন, আপোনাৰ পকেটত থকা 500 টকীয়া, 100 টকীয়া বা 200 টকীয়া নোটখন হঠাৎ মূল্যহীন হৈ গ'ল। শেহতীয়াকৈ হোৱাটছআপ, ফেচবুক আৰু ইউটিউবত এটা খবৰ দ্ৰুতগতিত ভাইৰেল হৈ আছে। কোৱা হৈছে যে 30 জুন 2026 পৰা সকলো কাগজৰ নোট উঠাই দি প্লাষ্টিকৰ নোট অনা হ'ব। কিন্তু খবৰটো সঁচা নেকি? নে ই কেৱল এটা ভাইৰেল উৰা বাতৰি? আজিৰ ভিডিঅ'ত আমি জানিম সম্পূৰ্ণ সত্য। RBI কি কৈছে, PIB ফেক্ট চেকে কি কৈছে আৰু ভৱিষ্যতে ভাৰতত প্লাষ্টিক নোট আহিব নেকি? এই ভাইৰেল খবৰটো কেনেকৈ আৰম্ভ হ'ল? যোৱা কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত বহু পোষ্ট ভাইৰেল হৈছিল। এই পোষ্টসমূহত দাবী কৰা হৈছিল যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া বা RBI সিদ্ধান্ত লৈছে যে 30 জুন 2026 পৰা কাগজৰ নোট উঠাই দি প্লাষ্টিকৰ নোট বা পলিমাৰ কাৰেঞ্চি চালু কৰিব। এতিয়া মই আপোনালোকক জনাওঁ যে PIB ফেক্ট চেকে কি কৈছে। ভাৰত চৰকাৰৰ ফেক্ট চেকিং এজেঞ্চি হৈছে PIB ফেক্ট চেক। PIB ফেক্ট চেকে স্পষ্টকৈ জনায় যে এই ভাইৰেল খবৰটো সম্পূৰ্ণ মিছা। তেওঁলোকে জনায় যে RBI 30 জুন 2026 পৰা কাগজৰ নোট উঠাই দিয়াৰ কোনো সিদ্ধান্ত লোৱা নাই। অৰ্থাৎ আপোনাৰ হাতত থকা 10 টকীয়া, 20 টকীয়া, 100 টকীয়া, 500 টকীয়া নোট সম্পূৰ্ণ বৈধ আৰু আগৰ দৰে চলি থাকিব। তেতিয়াহ'লে প্লাষ্টিকৰ নোটৰ কথা ক'ৰ পৰা আহিল? এতিয়া প্ৰশ্ন হ'ল, যদি এই খবৰ মিছা, তেন্তে প্লাষ্টিকৰ নোটৰ কথা আলোচনা কিয় হৈছে? আচলতে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই শেহতীয়াকৈ জনাইছে যে ভাৰতত পলিমাৰ কাৰেঞ্চি বা প্লাষ্টিকৰ নোট অনাৰ বিষয়ে অধ্যয়নহে কৰি থকা হৈছে। কিন্তু এইটো এতিয়াও এটা চিন্তাধাৰা আৰু পৰ্যালোচনাৰ পৰ্যায়তহে আছে। চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই। এতিয়া সকলোৱে জানিব খুজিব যে এই প্লাষ্টিক নোটনো কি? বৰ্তমান ভাৰতত প্ৰচলিত হৈ থকা ভাৰতীয় নোটবিলাক সাধাৰণতে এই সাধাৰণ কাগজৰ নহয়। যদিও দেখিবলৈ পোৱা যায় কাগজৰ বুলি, কিন্তু কাগজৰ নহয়। এইটো এটা বিশেষ কটন বেছড মেটেৰিয়েলেৰে তৈয়াৰ কৰা হয়। আনহাতে এই পলিমাৰ নোটবিলাক সাধাৰণতে বিশেষ ধৰণৰ এটা প্লাষ্টিক পদাৰ্থৰে তৈয়াৰ কৰা হয়। ইতিমধ্যে অষ্ট্ৰেলিয়া, কানাডা, যুক্তৰাষ্ট্ৰ এইবিলাক দেশত এই পলিমাৰ নোট ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া আহোঁ যে RBI পলিমাৰ নোটৰ বিষয়ে কিয় চিন্তা কৰিছে। RBI পলিমাৰ নোটৰ বিষয়ে এইকাৰণে চিন্তা কৰিছে যে প্ৰথমতে এই নোটবিলাক বেছিদিন টিকে, দ্বিতীয়তে এই নোটবিলাক সহজে ছিঙি নাযায়, তৃতীয়তে এই নোটবিলাক পানী লাগিলেও নষ্ট হৈ নাযায়, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই নোটবিলাকৰ নকল নোট বনোৱাটো অধিক কঠিন। সেয়েহে RBI পলিমাৰ নোটৰ বিষয়ে অধ্যয়ন কৰি আছে। ভাৰতত আগতেও এনেকুৱা কাগজৰ নোট বন্ধ হ'ব বুলি উৰা বাতৰি বিয়পিছিল। কেতিয়াবা যদি 500 টকীয়া নোট বন্ধ হৈ যাব, কেতিয়াবা আকৌ নতুন নিয়ম আহিছে বুলি উৰা বাতৰি বিয়পে। গতিকে আজিৰ ভিডিঅ'ৰ মূল কথা হৈছে 30 জুন 2026 পৰা কাগজৰ নোট বন্ধ নহয়। ৰিজাৰ্ভ বেংকে এনে কোনো ঘোষণা কৰা নাই। PIB ফেক্ট চেকে এই দাবী হোৱা বুলি ঘোষণা কৰিছে। ভৱিষ্যতে পলিমাৰ নোট আহিব পাৰে, কিন্তু এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই। গতিকে ভাইৰেল পোষ্ট দেখি আতংকিত নহ'ব। সদায় চৰকাৰী তথ্যহে বিশ্বাস কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।